আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো আছিল আজিৰ পৰা প্ৰায় 3 মাহ আগত। এই সময়ত মই হোজাইৰ পৰা আহি আছিলোঁ। যেতিয়া মই বৈঠাংশু পাৰ হ'লোঁ তেতিয়া দেখিলোঁ নীলাবৰণীয়া আকাশে পাহাৰে ডাৱৰীয়া যেন আগুৰি ধৰিছে। গছ গছনি লগতে চৰাই চিৰিকটিয়ে যেন আনন্দিত হৈ উঠিছে আৰু এইবোৰ দেখি পৃথিৱীখনৰ সৌন্দৰ্য প্ৰকৃতিৰে আৱৰি ৰাখিছে। এইবোৰ দেখি সঁচাকৈ মই আনন্দিত হ'লোঁ আৰু এইবোৰ মোৰ মোবাইল কেমেৰাৰে দৃশ্যবোৰ সাঁচি ৰখাৰ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাওক আৰু প্ৰকৃতিৰ সৌন্দৰ্যবোৰ উপভোগ কৰক আৰু আপোনালোকে যিমানে পাৰে গছ গছনি লগাওক আৰু পৃথিৱীখন সৌন্দৰ্যময় কৰি তোলক। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ মোৰ